हेलो फ्रेंड्स আজি মই আৰু আমাৰ মিনাজ আমি দুই আহিছো অকন ফুৰিবলে তো এফালে মিনাজক দেখা পাইছে তো মিনাজ তোমাক দেখাত টি গাৰ্ডেন ভালে আহিলে মনটো ভাল লাগি যায় এই জাধৰে টাইম পাস কৰিবলগীয়া হয় তো আপোনালোকে দেখা পাইছে এতিয়া বৰ্তমান যি আপোনাৰ যি চাহ খেতি কৰা হয় চাহ খেতি আপোনাৰ যি পাত আপোনাৰ বুঢ়া হৈছিল তো বুঢ়া হোৱাৰ পিছত আপোনাৰ আকৌ এতিয়া নতুনকৈ আপোনাৰ যি বৰষুণ পাইছে আপোনাৰ এতিয়া আকৌ নতুনকৈ আপোনাৰ পাত ওলাই আহিছে তো আপোনাৰ বাগানখন দেখাত বৰ ধুনীয়া লাগিছে তো আপোনাক চাৰিওফালে দেখাবলৈ চেষ্টা কৰিম চাই থাকক আৰু ইয়া হৈছে আপোনাৰ বাগানৰ ভিতৰত যিটো ৰাস্তা আপোনাৰ ইয়াৰ ৰাস্তা আৰু আগলৈ যাবলৈ চেষ্টা কৰিম আৰু দেখুৱাম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু থকা বেল আইকনটো অল কৰিব যাতে নেক্সট যিটো ভিডিঅ' আপলোড কৰোঁ আপোনালোকে ন'টিফিকেশ্যন পায় তো বলক আৰু আকৌ হ'ল তো ফ্ৰেণ্ডছ আমি আগবাঢ়ি গৈ আছোঁ বৰষুণো পৰিছে আপোনাৰ বেছি দূৰ নাযাওঁ আৰু আজি বতৰো বৰ সেমেকা কিন্তু আপোনাৰ এটা কাৰণত ভাল লাগিছে আপোনাৰ বতৰটো যদি সেমেকা যদি আমাৰ ৰোজা ধৰা আপোনাৰ অনুভৱ ইমান নাই হোৱা আৰু বিশেষকৈ আপোনাৰ অকণমান গৰম পৰিব লাগে তেতিয়াহে আপোনাৰ ৰোজা ধৰা অনুভৱটো হয় গাটো আপোনাৰ বৰ ফ্ৰী ফ্ৰী লাগে তো মিনাজ বতৰটো কেনেকুৱা লাগিছে আজি বতৰটো ঠিকে আছে ৰোজা খোৱাৰ নিচিনা নাই লগা কিন্তু অকণমান গৰমটো পৰিলে বেছি ভাল লাগিলে হয় আৰু আপোনাৰ গছবিলাকৰো আপোনাৰ নতুন নতুন পাত ওলাই আহিছে দেখাত আপোনাৰ বৰ ধুনীয়া লাগিছে মিনাজ অকণমান ওপৰৰ ছাইডত দেখাবলৈ চেষ্টা কৰিবা অঁ ক'ত যোৱা হ'ব মিচিং গাঁও তো আমাৰ ভাইটিয়ে কাৰেণ্টৰ কাম কৰে তেওঁ কাম কৰিবলৈ বৰ্তমান গৈ আছে আপোনালোকে দেখা পাইছে তো আমি এই চাইডে আপোনাৰ আহিছিলোঁ আপোনাৰ তেওঁ এইটো ৰাস্তা আপোনাৰ মিচিং গাঁও যাবলৈ একেবাৰে সহজ আপোনাৰ বন্ধুসকল বৰষুণো আহিছে জোৰকৈ আপোনাৰ বেছি দূৰ নাযাওঁ বুলি ভাবিছোঁ আৰু এইডোখৰ পৰাই ঘূৰিম আৰু নেক্সট যিটো ভিডিঅ' আপলোড কৰিম আপোনাৰ বাকী যিখিনি বাকী থাকিব দেখাবলৈ জেগাখিনি তো দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টি আপোনাৰ নেক্সট ভিডিঅ'টো চাই থাকিব আৰু আপোনাৰ আজি ভিডিঅ'টো ইমানতে এৰিছোঁ আৰু আমি এতিয়া বৰ্তমান ঘূৰিব লাগিব কাৰণ আপোনাৰ ইয়াৰ পৰা আমাৰ ঘৰলৈ অকণমান দূৰ আছে আৰু এই ডোখৰটো আপোনাক অকণমান দেখুৱাই লওঁ আপোনাৰ টি গাৰ্ডেনখন কেনেকুৱাকৈ আপোনাৰ ৰাখিছে